হয়, চৰকাৰে দেখিছে জনসাধাৰণৰ উন্নয়ন সাধনৰ কাৰণে যথেষ্ট কল্যাণমূলক আঁচনি লৈছে আৰু সেই জনকল্যাণ আঁচনিসমূহ যাতে সফল ৰূপায়ণ হ'ব পাৰে তাৰ কাৰণে জনকল্যাণ শিবিৰৰ আয়োজন কৰিছে। বিভিন্ন ব্লকে ব্লকে আয়োজন কৰিছে। আজি বাওঁসুঙুৰি সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লকত ইয়াতেও আজি জনকল্যাণ শিবিৰ ষ্টাৰ্ট কৰিছে আৰু মই ইয়াতে উপস্থিত আছোঁ। উপস্থিত থাকি ৰাইজক এটা কথাই কৈছোঁ, আমাৰ চৰকাৰখনে ৰাইজৰ সুবিধাৰ্থে যিবিলাক আঁচনি দিছে সেই আঁচনিসমূহ যাতে সফল ৰূপায়ণ হ'ব পাৰে তাৰ কাৰণে যিবিলাক শিবিৰ কৰিছে তেওঁলোকে ইয়াত আহি অংশগ্ৰহণ কৰিছে। যিসকল বিষয়ববীয়া আছে সকলো ধৰণৰ আঁচনিবিলাকৰ ক্ষেত্ৰত তেওঁলোকক যিখিনি বুজাব লাগে সকলো বুজাব, সকলোৱে যাতে ভালধৰণে বুজে আৰু চৰকাৰৰ যিটো মূল উদ্দেশ্য যে যিসমূহ আঁচনি আমি লৈছোঁ সেই আঁচনিসমূহ যাতে সঠিকভাৱে ৰূপায়ণ হয়, ৰাইজৰ মাজত যাতে তেওঁলোকে সঠিকভাৱে পাব পাৰে আঁচনিসমূহ, তাৰ কাৰণে এই অনুষ্ঠানবিলাকৰ বা শিবিৰবিলাকৰ আয়োজন কৰা হৈছে। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ আঁচনিয়ে ৰাইজক যথেষ্ট উপকৃত কৰিব আৰু ৰাইজে যথেষ্ট সমস্যাত ভুগি থাকে। আমি গাঁওবিলাকত গ'লেই ৰাইজে এটা কথা কয় যে আমাৰ অৰুণোদয়টো আগতে আছিলে কিয় কাট খাই গ'ল, আমাৰ আয়ুৱে ঘৰ কিয় পোৱা নাই। তো এইবিলাক যেতিয়া আমাৰ জনকল্যাণমূলক শিবিৰ হয়, এই শিবিৰতে কিয় আচলতে অৰুণোদয় আঁচনিটো কাট খাই গৈছে, কিয় আচলতে আয়ুৱে ঘৰটো পোৱা নাই বা বিভিন্ন ধৰণৰ আঁচনি কিয় ৰাইজে পাবলৈ সক্ষম হোৱা নাই, সেইখিনি বস্তু জনকল্যাণ শিবিৰৰ জৰিয়তে সমস্যাবিলাক সমাধান কৰাৰ বাটবিলাক দেখুৱাই দিব। মই ভাবোঁ এনেকুৱা ধৰণৰ শিবিৰে ৰাইজক যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক দিনত যিটো উদ্দেশ্য লৈ এই শিবিৰটো অনুষ্ঠিত কৰিছে সেই শিবিৰটো সফল ৰূপ পাব বুলি মই আশাবাদী।